এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ যুৱ প্ৰজন্মৰ মাজত সমাদৃত লাভ কৰা ষ্ট্ৰিং এতিয়াৰ পৰা বেন কৰা হৈছে নিষিদ্ধ কৰা হৈছে যুৱ প্ৰজন্মৰ মাজত সমাদৃত লাভ কৰা ষ্ট্ৰিং নিষিদ্ধ হ'ল এনাৰ্জি ড্ৰিংক ষ্ট্ৰিঙৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিলে প্ৰশাসনে নিয়ম ভংগ কৰি ষ্ট্ৰিং বিক্ৰী কৰিলেই হ'ব কঠোৰ শাস্তি যুৱ প্ৰজন্মৰ মাজত অত্যাধিক সমাদৃত আছিল এই ষ্ট্ৰিং এই পানীয়বিধ সম্পূৰ্ণ নিষিদ্ধ কৰিলে মেঘালয় প্ৰশাসনে মেঘালয়ৰ খাদ্য সুৰক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা সম্পূৰ্ণ বেন কৰা হৈছে এনাৰ্জি ড্ৰিংক ষ্ট্ৰিঙৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিলে প্ৰশাসনে নিয়ম ভংগ কৰি ষ্ট্ৰিং বিক্ৰী কৰিলেই হ'ব কঠোৰ শাস্তি যুৱ প্ৰজন্মৰ মাজত অত্যাধিক সমাদৃত আছিল এই ষ্ট্ৰিং এই পানীয়বিধ সম্পূৰ্ণ নিষিদ্ধ কৰিলে মেঘালয় প্ৰশাসনে এতিয়াৰ পৰা ষ্ট্ৰিং বিক্ৰী কৰিলেই হ'ব বিপদ সম্পূৰ্ণৰূপে বেন কৰি দিয়া হৈছে এনাৰ্জি ড্ৰিংক ষ্ট্ৰিং যুৱ প্ৰজন্মৰ মাজত অত্যাধিক সমাদৃত আছিল এই ষ্ট্ৰিং আপুনি খায় নেকি তেন্তে আপুনি সাৱধান হওক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱ প্ৰজন্মৰ মাজত অত্যাধিক সমাদৃত লাভ কৰিছিল এই ষ্ট্ৰিং এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিছে মেঘালয় প্ৰশাসনে নিয়ম ভংগ কৰিলে এতিয়াৰ পৰা হ'ব কঠোৰ শাস্তি ষ্ট্ৰিঙৰ বিক্ৰী বা সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিছে মেঘালয় প্ৰশাসনে মেঘালয় খাদ্য সুৰক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা